নমস্কাৰ সকলোকে, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল বিঘাট ব্লগ। আজি হৈছে মুকলি বিহু। আমাৰ বিশ্বনাথ চাৰিআলি আঞ্চলিক মুকলি বিহু সন্মিলন হৈ আছে। তো আজি তাত চাবলৈ আহিছোঁ। আপোনালোকক ধুনীয়াকৈ অকণ বিহু দেখাম আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, শ্বৰ্টকৈ আপোনালোকক দুটামান বিহু দেখাই লৈ ভিডিঅ'টো সামৰণি কৰিম। আৰু যদি ভিডিঅ'টো চাই আছে, ভিডিঅ'টো লাইক কৰক, কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে চাই কিন্তু ছাবস্ক্ৰাইবটো নকৰে, ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু লগতে বেল আইকনটো দবাই দিব আৰু পাৰিলে অকণ লগৰ বন্ধুসকলে শ্বেয়াৰ কৰি দিব। ধন্যবাদ। ব'লক এনে বিহু দেখুৱাই চাবলৈ ধুনীয়াকৈ চাই দেখক। ধুনীয়া পুখুৰী আছে আৰু পুখুৰীটো পাৰে পৰা এয়া ঘূৰি ফুৰিছোঁ। দেখিছে কিমান ধুনীয়া পুখুৰী, এইটো 4 স্কোৱাৰ, কিমান ধুনীয়া। আৰু ইয়াত ছট পূজাও হয়। এইটো পুখুৰীতে বৰ ধুনীয়া লাগে। ওচৰতে এটা শনি মন্দিৰ আছে, সেইফালে সেইটো দেখিছে শনি মন্দিৰ। আৰু বিহু চোৱা হোৱাই নাই, ক'তো যোৱাই নাই। এইবাৰ আহিলোঁ ফলফলি, আমাৰ বিশ্বনাথ চাৰিআলিতে আছে। ধুনীয়া লাগিছে আৰু প্ৰতি বছৰ হয়, 2 বছৰ কৰোণাৰ কাৰণে নহ'লে, এইবছৰ হৈছে কাৰণে আহিছোঁ আৰু বহুত ভাল লাগিছে চাবলৈ। আপোনালোকেও চাওক, বৰ ধুনীয়া লাগিছে। শুনিছে বাজি আছে, প্ৰগ্ৰেম চলি আছে এতিয়া তাত। আমি অকণ এইফালে পুখুৰীটো পাৰলৈ এনেই ফুৰিব আহিলোঁ আৰু আপোনালোকৰ কাৰণে ইণ্টাৰভিউ বনাবলৈও আহিলোঁ। তাত চলি আছোঁ, ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ। ব'লক ভিডিঅ'। ব'লক বিহু চাংগে, ব'লক। ইয়াত কি কৰি আছোঁ ন, বিহু দেখোন। সেইফালে সেয়া জেং বিহু মাৰি আছে। আজিৰ ভিডিঅ'টো ইমানেই। আৰু যদি ভিডিঅ' চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগৰ বন্ধুসকলে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।